सेरफांगुरिनि रामफलबिल रुपनाथ ब्रह्म फोथाराव इउपिपिएल दोलोनि सुबुं गौमाजों लोगोसे जयनिं हाबाफारि। कक्राझार जिल्लानि सिङाव थानाय रामफलबिल रुपनाथ ब्रह्म गेवलां गेलेग्रा फोथाराव सानसेनि मेहेरगोनां हाबाफारि लानानै दतमा ब्लक इउपिपिएलनि बानजायनायाव सुबुं गौमाजों लोगोसे जयनिं हाबाफारि खुंफुंदों। दिनैनि बे जयनिं हाबाफारियाव गुबुन गुबुन दोलोनि गासै सा 2100निबो बांसिन सुबुंफोरा इउपिपिएल दोलोखौ मोजां मोननानै आखाइ हमफैयो। কাৰণটো হৈছে যে ইউপিপিএল দলৰ যি এটা আদৰ্শ আছে, নীতি আছে আৰু উদ্দেশ্য আছে, এইটো লাহেকৈ বিটিআৰ অঞ্চলৰ ৰাইজে সকলোৱে বুজি পাইছে আৰু অৰ্গেনিকেলি যিখিনি কথা চিন্তা কৰি ইউপিপিএল দলে কাম কৰিছে তাত ৰাইজে বহুত সন্তুষ্ট হৈছে। এই 35 লাখ জনসাধাৰণ থকা বিটিআৰ কাউন্সিলখনত সকলো জাতি জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি যোৱাৰ ইউপিপিএলৰ যিটো মডেল সেইটো চবেই একচেপ্ট কৰিছে আৰু স্বাধীনতাৰ প্ৰায় 70 ইয়াৰ্ছত নোহোৱা 75 ইয়াৰ্ছত নোহোৱা বিভিন্ন কামবিলাক আজি বিটিআৰ অঞ্চলত হৈছে। ভূমিৰ সমস্যা সমাধান কৰাই হওক, বিভিন্ন সমস্যা সমাধান কৰাই হওক, এই সমস্যা সমাধান কৰা যিটো পদক্ষেপ এইবিলাক দেখিবলৈ পাই সকলো ৰাইজে ওলাই আহিছে আৰু আজি ইউপিপিএল দল সম্পূৰ্ণ এটা দল এটা হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াত সকলো জনগোষ্ঠী বিটিআৰ অঞ্চলত যি 26টা জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীৰ পৰা সদস্য এই দলত আছে, নেতাসকল এই দলত আছে আৰু শেহতীয়াভাৱে যোৱা 1 বছৰত বিভিন্ন দলৰ ছাত্ৰ সংগঠনে হওক বা সামাজিক সংগঠনে হওক বা সাংস্কৃতিক সংগঠনে হওক, এই সংগঠনবিলাকৰ পৰা বিভিন্ন ৰিটায়াৰ্ড হোৱা বা ওলাই আহি বিভিন্ন ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিছে। তো সেইকাৰণে এতিয়া 40টা সমষ্টি, 445টা প্ৰাইমাৰী আৰু 3200টা বুথত আমাৰ দলৰ কাৰ্যকৰ্তাসকলে সক্ৰিয়ভাৱে কাম কৰি আছে। দেখা গৈছে বিজেপি আগ্ৰাসী নিৰ্বাচন প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে, কি ক'ব? চব বিজেপি আগ্ৰাসী মনোভাৱ বুলি ক'ব নোৱাৰে, কাৰণ বিজেপি হ'ল সৰ্বভাৰতীয় দল। সেইকাৰণে ভাৰতৰ 4 সীমাৰ ভিতৰত বিজেপি দলেতো ৰাজনীতি কৰিবই। তো সেইটো আপুনি আগ্ৰাসী বুলি ক'লে নহ'ব, তেখেতসকলে ৰাজনীতি কৰি আছে। তো সেইটো কোনোবা আগ্ৰাসী কয়, কোনোবা কিবা কয়, সেইটো ব্যক্তিগত দৃষ্টিভংগী, কিন্তু মই সেইটো ক'ব নিবিচাৰোঁ। আমাৰ ভাৰতবৰ্ষৰ যিখিনি ৰাজ্য আছে বা ভাৰতৰ 4 সীমাৰ ভিতৰতে বিজেপি কংগ্ৰেছ তেখেতসকলে ৰাজনীতি কৰিব আৰু আমি আমাৰ কাউন্সিলতে আমি কনফাইন হৈ আছোঁ, কাৰণ এই কাউন্সিলৰ বিভিন্ন সমস্যাক লৈ, এই কাউন্সিলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাক লৈ, বড়ো জনগোষ্ঠীৰ বিভিন্ন সমস্যাক লৈ ইউপিপিএল জন্ম হৈছে আৰু সেই হিচাপে আমি এই অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰি আছোঁ। 40টা সমষ্টি তেওঁলোকে ইয়াত আৰু ক'ব লগা নাই, নিজৰ নিজৰ দলীয় চিন্তা, নিজৰ নিজৰ দলীয় এজেণ্ডা লৈ কাম কৰিব, আমিও কৰিম, তেখেতসকলেও কৰিব, চবেই কৰিব। আৰু ইলেকশ্যনটোতো বহুত দিন আছে, 4 মাহ আছে আৰু। তো ছেপ্টেম্বৰত যদি আমি ইলেকশ্যন পাতোঁ, তো 4 মাহত বহুতখিনি কাম কৰিব লগা আছে ৰাইজৰ। মই এটা কথা ক'ব বিচাৰোঁ, আজি ভাৰতৰ গণতন্ত্ৰটো মাদাৰ অফ ডেম'ক্ৰেচি বুলি কোৱা হৈছে, মানে পৃথিৱীৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ। গতিকে আজিৰ তাৰিখত আমি ভাৰতীয় মানুহবিলাকে যোনে নেকি ভাৰতৰ গণতন্ত্ৰটো ইমান ওপৰলৈ লৈ গ'ল, ভাৰতীয় মানুহবিলাকে নিৰ্বাচনটো লৈ পেলাই ইমান হুলুচ তুলুচ কৰিব লাগে বুলি মই নাভাবোঁ। আজিকালি ভোটাৰসকলে বা ৰাইজে যথেষ্ট মেচিউৰ হৈছে, গতিকে তেখেতসকলে সিদ্ধান্ত ল'ব, আমি হুলুচ তুলুচ কৰিলেও নকৰিলেও, কোনে ভাল কাম কৰিছে, কোনে ভাল চিন্তা কৰিছে, ইয়াৰ ওপৰত বিচাৰ কৰি ৰাইজে সিদ্ধান্ত ল'ব। দিলীপ শইকীয়াই বডোফাৰ নাম লৈ কাকো ৰাজনীতি কৰিবলৈ দিয়া নহয়, তো তেখেতে কি ভাবি কৈছে মই নাজানো, কিন্তু নৰ্মেলি আমি বডোফাৰ আদৰ্শ বুলি কওঁ যে বডোফাৰ আদৰ্শ বুলি ক'লে লিভ এণ্ড লেট লিভ, বডোফাৰ আদৰ্শ লৈ পেলাই কাম কৰাৰ কথাটো আমি সকলোকে এনকাৰেজ কৰোঁ। কাৰণ বডোফা এই অঞ্চলৰ ন্যায়ৰ কাৰণে, এই অঞ্চলৰ অধিকাৰৰ কাৰণে, এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰৰ কাৰণে কাম কৰিছিলে আৰু সকলো জনগোষ্ঠীক লৈ অহিংসা নীতিৰে কাম কৰিছিলে। গতিকে আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাত বহুত দিন ময়ো কাম কৰি আহিছোঁ, তেখেতৰ আদৰ্শটো আমি বুজি পাওঁ আৰু সেইকাৰণে আজিৰ সময়ত চবে একচেপ্ট কৰিছে যে বডোফাৰ যিটো আদৰ্শ সেইটো হ'ল লিভ এণ্ড লেট লিভ, জীয়াই থাকিব আৰু জীয়াই থাকিব। তেখেতৰ আদৰ্শৰে আজি 26টা জনগোষ্ঠীৰ আমি
ভিজন ডকুমেণ্ট বনাইছোঁ এই জনগোষ্ঠীবিলাকৰ মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি আগুৱাই নিয়াৰ কাৰণে আমি আঁচনি লৈছোঁ আৰু এই কথাবিলাক বেলেগে বুজি নাপাওঁ বেলেগে বড়োফা বুলি ক'লে এজন ব্যক্তি বুলি ভাবিব পাৰে কিন্তু বড়োফা আজি জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষৰ কাৰণে যিবিলাক কথা কৈ গ'ল ঠিক তেনেধৰণৰ বড়োফা আমাৰ অঞ্চলৰ কাৰণে কোনোবা একচেপ্ট কৰে না নকৰে নাজানো কিন্তু আমাৰ অঞ্চলৰ কাৰণে বড়োফাই যিখিনি নীতি আদৰ্শ শিকাই থৈ গ'ল যি কাম কৰি থৈ গ'ল সেইটো সৰ্বোচ্চ বুলি আমি ভাবোঁ আৰু সেই পথেদি আগবাঢ়ি আহি আজি বড়োসকলে তিনিটাকৈ চুক্তি কৰিলে নিজক প্ৰতিষ্ঠা কৰিবলৈ ভাষা সংস্কৃতি অস্তিত্বলৈ প্ৰতিষ্ঠা কৰিবলৈ আমি সফল হৈছোঁ গতিকে এই কথাটো কোনে কেনেকৈ উপস্থাপন কৰিব বিচাৰে মই নাজানো ময়ো দেখিবলৈ পাইছোঁ গতিকে বড়োফাক কোনে কেনেকৈ ক'ব বিচাৰে সেইটো তাৰ কথা কৰি পেলাই এটা মিডিয়াই পিক কৰি পেলাই সেইটো এটা কেলেংকাৰী বুলি এটা মানে এটা প্ৰচাৰ কৰিছিলে কিন্তু ইয়াত কোনো কি কয় ইয়াত ফাণ্ড ৰিলিজ কৰা হোৱা নাই ইয়াৰ প্ৰক্ৰিয়াটো আৰম্ভহে হৈছিলে চ' তাত স্পষ্টভাৱে কৈছে যে পাইৰেচি কিতাপবিলাক কিনিছে বুলি কেনে গতিকে কিতাপটো পাইৰেচি হৈছেনে নাই এইটো চাবৰ কাৰণে আচলতে কিতাপ পোৱাবিলাকে কৈছে যে কিতাপটো ভাল সেইকাৰণে পাইৰেচি হৈছেনে নাই এইটো তদন্ত কৰিবৰ কাৰণে আমি এটা কমিটি গঠন কৰি দিছোঁ কমিটিয়ে ফাৰ্ষ্ট ফেজ মিটিং কৰি গ'ল এতিয়া ছেকেণ্ড ফেজ থাৰ্ড ফেজ মিটিং কৰি ৰিপৰ্ট দিব সেই হিচাপে একশ্যন হ'ব